যোনে যোনে ভাবিছে বিহুৰ অফাৰত মোবাইল ল'ব, আইফোনে হওক বা এন্ড্ৰইডে হওক, নতুনে হওক বা ছেকেণ্ড হেণ্ডে হওক, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। আপোনালোকেতো জানেই মোবাইল দোকানততো মোবাইল থাকিবই, বাট বিহুৰ কাৰণে বাম্পাৰতকৈ বাম্পাৰ অফাৰ চলি আছে এইখন দোকানত। ভিভো ফোন যদি আপুনি পাৰচেজ কৰে তেতিয়াহ'লে লটাৰীত আপোনালোকৰ কি কি গিফ্ট আছে মই কৈ দিছোঁ। হাই হেল্ল' দিছ ইজ আসিফ ব্লগাৰ। আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ মৰ্ণিং 10টা বজাত এণ্ড 11টা বজাত বাইক এখন লৈ ঘৰৰ পৰা ওলাই গ'ল। তো আমি ক'ত গৈ আছোঁ, কি কথা, সকলোখিনি বস্তু এইটো ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। হয় গাইছ, আমাৰ মেইন টাৰ্গেটটো আছিল আসিফ মোবাইল ষ্ট'ৰলৈ অহা। তো ফাইনেলি আমি আহি পাই গ'লো আসিফ মোবাইল ষ্ট'ৰ। একচুৱেলি মই ব্লগাৰ হয় এণ্ড আপোনালোকক ভাল ভাল বস্তু দেখুওৱা মোৰ এটা দায়িত্ব। যোনে যোনে ভাবিছে বিহুৰ অফাৰত মোবাইল ল'ব, আইফোনে হওক বা এন্ড্ৰইডে হওক, নতুনে হওক বা ছেকেণ্ড হেণ্ডে হওক, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। ৰ'ব ক'ত যায় গাইছ, এতিয়াহে মেইন ভিডিঅ'টো ষ্টাৰ্ট হ'ব। তো ব'লক এতিয়া আমি ভিতৰ ফালে যাওঁ এণ্ড আপোনালোকক কালেকশ্যন দেখাওঁ। আৰু এইফালে চাব পাৰিছে আইফোনৰ কালেকশ্যন, আপোনালোকৰ কাৰণে পুৰা ৰিভিউ মাৰিম। আইফোন ইমানে নহয়, বহুত কালেকশ্যন আছে, মই ভিডিঅ'ৰ কাৰণে ওপৰত কেইটামান উঠাই ৰাখিছোঁ। তো ব'লক এতিয়া ছেকেণ্ড হেণ্ড আইফোনৰ দামখিনি আপোনালোকক শুনাই দিম। দামখিনি কৈ দিছোঁ। যেনেকৈ এইটো একদম 13 হয়, 13 একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে, একদম এটা স্ক্ৰেচ নাপায় ইয়াত। এইটো আপোনাৰ একদম 34,000ত দিয়া হৈছে। আৰু এইটো হৈছে 12, এইটো 12টো আমাৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে, এইটো স্ক্ৰেচ নাই, এইটো 23,000ত দি দিম। আৰু বহুতেই বিচাৰে আল্ট্ৰাও আছে আমাৰ ওচৰত, এতিয়া লিমিটেড ষ্টক আছে। এইটো S23 আল্ট্ৰা হয়, এইটো আমি 55ত দি দিম। লখিমপুৰত আইফোনৰ বহুত ছেকেণ্ড হেণ্ড দোকান আছে, সেইবিলাকৰ কথা ক'বলৈ নাযাওঁ। মই জনামতে আসিফ মোবাইল ষ্টৰত আইফোনৰ দাম বহুতে কম বেলেগ দোকানতকৈ। এতিয়া বিহুৰ কাৰণে বাম্পাৰতকৈ বাম্পাৰ অফাৰ চলিছে আৰু ফাইনেন্সটো এভেইলেবল। আপোনালোকে আহক এণ্ড আসিফ মোবাইল ষ্টৰ ভিজিট কৰক। এণ্ড দোকানটো আছে লখিমপুৰ খেলমাটি। যদি আপোনালোকৰ বিচাৰিবলৈ অসুবিধা হৈছে, মই নাম্বাৰ এটা দিছোঁ, কণ্টেক্ট কৰক। অ'কে, যদি আপোনালোকে ভাবিছে মই আইফোন নলওঁ, মই এন্ড্ৰইড ল'ম, তো সেইখিনিৰো কালেকশ্যন ইয়াত এভেইলেবল আছে। আপোনালোকেতো জানেই মোবাইল দোকানততো মোবাইল থাকিবই, বাট বিহুৰ কাৰণে বাম্পাৰতকৈ বাম্পাৰ অফাৰ চলি আছে এইখন দোকানত। ব'লক আপোনালোকক দেখাই দিওঁ। আপোনালোকে যদি ভাবে আসিফ মোবাইল ষ্টৰৰ পৰা ভিভো মোবাইল ল'ব, ভিভো মোবাইলত বিহুৰ কাৰণে 15 তাৰিখলৈকে লটাৰী চলি আছে। ভিভো ফোন যদি আপুনি পাৰচেজ কৰে তেতিয়াহ'লে লটাৰীত আপোনালোকৰ কি কি গিফ্ট আছে মই কৈ দিছোঁ। গিফ্ট আছে আপোনাৰ ৱাচ এটা পাব, স্মাৰ্টফোন এটা পাব, এয়াৰবাডছ পাব, এয়াৰফোন পাব। এইখিনিতো ঠিকে আছে, বাট ইয়াত নাথিং ফোন আছে 5টা। নাথিং ফোনত বিহুৰ কাৰণে কি কি অফাৰ আছে জানেনে? যদি আপুনি ফাৰ্ষ্ট বা ছেকেণ্ডত আহি নাথিং ফোনটো লয়, তেনেহ'লে আপোনাক এটা টিভি গিফ্ট কৰিব। এইটোৱে হ'ল টিভিখন। যদি আপুনি ভাবে মই মোবাইল চোবাইল নলওঁ, গৰম আহি আছে, মই ফ্ৰিজ ল'ম, তো ফ্ৰিজটো ইয়াত এভেইলেবল আছে। তো বিহুৰ কাৰণে বাম্পাৰ অফাৰ চলি আছে, জল্দি আহক এণ্ড আসিফ মোবাইল ষ্টৰ ভিজিট কৰক। আৰু এই দোকানখনৰ মেইন লোকেশ্যনটো হ'ল লখিমপুৰ খেলমাটি। যদি আপোনালোকৰ বিচাৰিবলৈ অসুবিধা হয়, তেনেহ'লে মই নাম্বাৰ কেইটামান দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব। তো থেংক ইউ ছ' মাছ দাদা, ইমান ধুনীয়া ৰেছপন্স দিয়াৰ কাৰণে।